Hello everyone, welcome to my channel. আজি মই ADRE question paper 1 part 3 আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত question 20 লৈকে আলোচনা কৰা হৈছিল। যদি আপোনালোকে আগৰ ক্লাছটো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দিয়া আছে চাই ল'ব। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট। যদি এই ক্লাছটো আপোনালোকে পৰীক্ষাৰ উপযোগী বুলি ভাবে তেন্তে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এনেকুৱা ইনফৰমেটিভ ক্লাছসমূহ সময়মতে চাব পাৰে। বলক আজিৰ ক্লাছটো আৰম্ভ কৰো। আজি কুৱেশ্যন নম্বৰ 21 নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বাংগালোৰ। চেন্নাই, মুম্বাই আৰু কোচিন হ'ল সাগৰৰ তীৰত অৱস্থিত চহৰ। কুৱেশ্যন নম্বৰ 22 নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAI ৰ ফাষ্টেগ টুলৰ পৰা ৰেহাই দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ এম্বুলেন্স। NHAI ৰ ফুল ফৰ্ম হৈছে নেশ্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 23 অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তেজপুৰ। কুৱেশ্যন নম্বৰ 24 নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বলিভিয়া। সোমালিয়া হৈছে আফ্ৰিকা মহাদেশৰ অন্তৰ্গত, টাছমেনিয়া হৈছে অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত আৰু কম্বোডিয়া হৈছে এছিয়া মহাদেশৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 25 ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভাৰত ত্যাগ আন্দোলন। কনকলতা বৰুৱা এগৰাকী স্বাধীনতা সংগ্ৰামী। তেওঁ দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত 1924 চনৰ 22 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলীত তেওঁ শ্বহীদ হৈছিল। তেওঁৱেই আছিল অসমৰ প্ৰথম মহিলা শ্বহীদ আৰু কনকলতা বৰুৱাক বীৰবালা আখ্যা দিয়া হয়। কুৱেশ্যন নম্বৰ 26 প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা হ'ল মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়। তেওঁ 1984 চনৰ 2 এপ্ৰিলত সয়ুজ T11 মহাকাশযানৰ জৰিয়তে মহাকাশলৈ গৈছিল। কল্পনা চাওলা হ'ল মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা আৰু বিক্ৰম সাৰাভাই হ'ল এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। বিক্ৰম সাৰাভাইক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃ-পুৰুষ বুলি গণ্য কৰা হয়। ইউৰি গাগাৰিন তেওঁ হ'ল এজন ছোভিয়েট দেশীয় বৈমানিক আৰু মহাকাশচাৰী। তেওঁ মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি। ভষ্টক 1 মহাকাশযানত ইউৰি গাগাৰিনে 1961 চনৰ 12 এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰিছিল। কুৱেশ্যন নম্বৰ 27 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গুৱাহাটী। অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয়। এই সংগ্ৰহালয় গুৱাহাটীৰ দীঘলী পুখুৰীৰ দক্ষিণত অৱস্থিত। কুৱেশ্যন নম্বৰ 28 নিম্নলিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছিল? এই কুৱেশ্যনটো তেতিয়াৰ কাৰেণ্ট এফেয়াৰ্ছ আছিল। ইয়াৰে শুদ্ধ উত্তৰটো আছিল জয়ন্ত মল্ল বৰুৱা। কুৱেশ্যন নম্বৰ 29 কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 1982। 1982 চনৰ 15 আগষ্টত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 30 বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বিমান বাহন। বয়িং কোম্পানী হ'ল আমেৰিকাৰ মহাকাশ কোম্পানী য'ত এৰোপ্লেন, ৰকেট আৰু মিছাইল আদি মেনুফেকচাৰ কৰে, ডিজাইন কৰে আৰু বিক্ৰী কৰে। বয়িং কোম্পানী হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ এৰোস্পেচ কোম্পানী। আজিলৈ ইমানেই। ধন্যবাদ।